গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা ইয়াত এইজনী জুই ফুৱাই আছোঁ মই আছোঁ মাৰ ঘৰত আৰু এইজনী আমাৰ গাঁৱতে পৰা পেহীজনী আৰু ওচৰ চুবুৰীয়া সকলোজনী পেহী ছোৱালীজনী তাই মুখখন ঢাকি আছে আৰু আমাৰ আইতা মানে দেউতা মা গোটেইখিনি বহি পেলাই জুই ফুৱাই আছোঁ। একচুৱেলি ঘৰলৈ আহিলেহে এনেকৈ জুই ফুৰোৱা হয় আৰু এতিয়া ঠাণ্ডা দিন আহিছে, জুই ফুৱা মজাটো জানেই কেনেকুৱা। আৰু ইফালে ছোৱালীয়ে ভিতৰৰ পৰা ফুলৰ দানিবোৰ আনি সজাই আছেহি আৰু আমাৰ ধানবোৰ এনেকৈ আনি থৈছে, মাৰাই নাই। আৰু মই এইফালে মানে মায়ে গাহৰি দানা সিজাই আছিলে, এয়া কচু আৰু কিবা কিবি দি মই অকণমান জুইডাল এনেকৈ পুৱাই দিছোঁ। এইফালে দেখিছে গাহৰি এজনী আছে, ৰ'ব এইজনী দেখিছেনে? তাই ভাবিছে মোলৈ কিবা খাবলৈ আনিছে, সেইকাৰণে তাই এইফালে খায়ে আছে, মানে তাইক বহুত খাবলৈ লাগে। আৰু ইফালে মই চাহ বনালোঁ, গাখীৰৰ চাহ। মিঠাই পিছে এটাহে আছিলে, তাকে বোলো কোনে খাই খাব আৰু তাকো লৈ আনিছোঁ। আৰু আমাৰ কাকা গাটো অলপ বেয়া, এইফালে 108ত লৈ যাব নগাঁৱলৈ। এয়া খুৰা আৰু দেউতা যাব লগত। আৰু ময়ো এফালে যাওঁ, ছোৱালীকণ নাযায় বাৰু, তাইক মাৰ লগতে থৈ যাম ঘৰত, মই ভণ্টিয়ে যাম। দৌৰা দৌৰিকৈ ভাত এয়া হাঁহৰ কণী আৰু আলু দি পেলাই এনেকৈ বনাই দিলে, ভাতকেইটা খাই ল'লোঁ। খাই লৈ পেলাই এয়া টমটম এখনতে উঠি আহি আছোঁ। এইফালে মানুহবোৰ দেখিছেনে, ইমানবোৰ মানুহ। আমি আহিছোঁ গছপুলি ৰোৱা যেন কিবা লিষ্টত নাম আহিছে বোলে, পইচা দিব 10,000কৈ, সেইকাৰণে আহিছোঁ মই নগাঁৱৰ পৰা দৌৰা দৌৰিকৈ ঘৰলৈ চহীটো কৰিবলৈ, কিজানি পাওঁৱেই পইচা সেইবুলি। আৰু এইফালে ভণ্টিক আনিব দিলোঁ দোকানৰ পৰা চিঙৰা আৰু ফুলই। আৰু এইফালে ঘৰ আহি পালোঁহি, ছোৱালীকো লৈ লৈছোঁ আমি অহা টেম্পুখনতে, ওচৰতে মানে সকামৰ ঘৰ পাই আমাৰ ঘৰ পালোঁহি। এইফালে মায়ে যাব লংকালে কিবা আনিবৰ কাৰণে দোকানৰ পৰা, আৰু আমি যাম, ভোজ এটা আছে ওচৰৰ মানে মানুহ এঘৰত গাঁৱৰে। আৰু এয়া প্ৰসাদ দিলে, প্ৰসাদ ল'লোঁ। আৰু এয়া ৰাইজে প্ৰসাদ খাইছে। এয়া মোৰ লগৰ মামন বাহঁতৰ ঘৰতে এয়া ভোজ আছিলে, খাবলৈ আহিছোঁ। এইফালে সমাজত ভকতে খালেই, এয়া দেখিছেনে? আৰু আমাৰ ফালে সুদা পাতকেইখনহে। ফাইনেলি আমাৰ তালৈকো আহিলে ভাত, এয়া দাইলত দি আছে কাঠ আলু। আৰু এইজনী ছোৱালী বহিছে, হ'ব কৈছোঁ, বেছিকৈ দিছে, তাই এনেও দালি ইমান নাখায়। এইফালে মিক্স চব্জি, চালাড, পাপৰ আৰু দাইল, আৰু ধুনীয়াকৈ ভাতকেইটা খাই এতিয়া যাম ঘৰলৈ। এয়া ঘৰলৈ আহি আছোঁ। এইফালে মই আপেল, আঙুৰ আৰু কমলা লৈ এতিয়া যাম মামাহঁতৰ কাকাৰ ওচৰলৈ। মাহঁতৰ কাকাও গা অসুস্থ যেন, খবৰ ল'বলৈ যাম। আৰু এইফালে আমাৰ ওচৰৰ খুৰাহঁতৰ ঘৰত ইয়াত ধান এনেকৈ মাৰি আছে, আমাৰো মাৰিব লাহে লাহে, কাকা যে অসুস্থ, দেউতাহঁতে কাকাক লৈ গ'ল, এতিয়া অলপ লাহে লাহে মাৰিব। আৰু মামাহঁতৰ ঘৰ পালোঁহি, এয়া মামাহঁতৰ আইতা মানে মাক এয়া, আৰু কাকাৰ গাটো অসুস্থ বাৰু। আৰু ঘৰ আহিলোঁ, সেই ভোজ খাবলৈ গৈছিলোঁ যে মামন বাহঁতো আহিল, চাহ পানী দিলোঁ।